জাগিৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ চালক আৰু হেণ্ডিমেন। বৰপেটা ৰোডৰ পৰা শিলচৰ অভিমুখী আছিল পাচলি ভৰ্তি গাড়ীখন। তীব্ৰবেগী AS15AC9919 নম্বৰৰ গাড়ীখনে প্ৰচণ্ড খুন্দা মাৰে ডিভাইডাৰত। বলেৰো মেক্স পিকআপ বাহনখনৰ ভিতৰতে আবদ্ধ হৈ পৰে চালক হেণ্ডিমেন। যান্ত্ৰিক বিজুতি ঘটি দাউ দাউকৈ জ্বলি উঠে গাড়ীখন। মৃত দুইজন লোক বৰপেটা নলীগাঁৱৰ ৰহিজ উদ্দিন আৰু শফিকুল ইছলাম। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ৰিপৰ্টছ। আজি মানে ৰাতিপুৱা টাইম, আজি 15 তাৰিখ পুৱা টাইমত আমি খবৰ পালোঁ জাগিৰোড কৃতিকা হোটেল আৰু শিৱমন্দিৰৰ মুখত এখন গাড়ী এক্সিডেণ্ট কৰি জ্বলি আছে। খবৰ পাই লগে লগে আমি জাগিৰোড থানা ট্ৰেফিক ষ্টাফ গুচি গ'লোঁ আৰু যাই দেখা পালোঁ যে গাড়ীখন জ্বলি আছে দপদপকৈ। তাৰপিছত লগে লগে আমি ফায়াৰ ছাৰ্ভিচক ফোন কৰি মাতিলোঁ। ফায়াৰ ছাৰ্ভিচ আহিলে, অহাৰ পিছত গাড়ীখন নমাই দিলোঁ। জুই পানী দি নমাই দিয়া গ'ল আৰু তাত দুজন মৃত্যু হৈছে বুলি আমি গম পাইছোঁ। তেতিয়া আমি নামটো জনা নাছিলোঁ। পিছত গাড়ীৰ নম্বৰটো আনি আমি গাড়ীখন থানালৈ লৈ আহিলোঁ আৰু এই নম্বৰটোৰ যোগে যেতিয়া আমি আমাৰ যোগে উলিয়ালোঁ, ৰেকৰ্ডটো উলিয়ালোঁ, সেই ৰেকৰ্ডত বাক্সা জিলাৰ ৰৈজুদ্দিন আহমেদ আৰু বাচু আলী বুলি দুজন ভাই ককাই মৃত্যু হৈছে বুলি আমি গম পাইছোঁ। বৰ্তমান সিহঁতৰ গৃহস্থৰ লগত আমি যোগাযোগ কৰি আছোঁ। গৃহস্থ আহি আছে, বৰমা পাইছে বুলি আমাক জনাইছে ইতিমধ্যে ফোন কৰি। আৰু ডেড বডি দুটা, এটা ওলালোঁ আৰু এজন বাকী হৈ আছে। কাটিং মেচিনেদি আমি বৰ্তমান ওলাবৰ কাৰণে চেষ্টা কৰি আছোঁ। গাড়ীখন আহিছিল গুৱাহাটীৰ পৰা নগাঁও দিশে গৈ আছিলে। এই জাগিৰোড কৃতিকা হোটেল সন্মুখত বা মন্দিৰ মুখত ঘটনাটো হ'ব পাৰে। আৰু ঘটনাটো সেই টোপনি কাৰণেই হ'ল, বেলেগ গাড়ীয়ে তাক মাৰা নাই, কৰা নাই। গাড়ীখন মানে টোপনি ক্ষতিৰ কাৰণে মানে ড্ৰাইভাৰে মানে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি পেলাই ঘটনাটো হ'ব পাৰে।